নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই। আজি আপোনালোকৰ মাজলৈ আন এটা ভিডিঅ' লৈ আগবাঢ়ি আহিছোঁ। চাবচোন মোৰ ভিডিঅ'বিলাক কেনেকুৱা হৈছে। আজিৰ দিনটো মোৰ দিনলিপি কেনেদৰে পাৰ হ'ল তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সৰ্বপ্ৰথমে মই সমূহ ইছলাম ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰিলোঁ। সময়বিলাক কেনেকৈ গ'ল গমেই নাপালোঁ। চাওঁতে চাওঁতে ডাঙৰ বেটা ডাঙৰেই হ'ল। আপোনালোকক আমাৰ ফুল এজোপা দেখুৱাম দেই। ইমান ধুনীয়াকৈ ফুলি আছে। নাইট কুইনজোপা ইমান ধুনীয়াকৈ ফুলি আছে, মানে দেখিয়ে কিবা এটা মৰম লাগিছে। তাকে দেখুৱাইছোঁ, চাব দেই আপোনালোকে। এইজোপা আমাৰ নাইট কুইন পূৰা ফুলি আছে ধুনীয়াকৈ। আপোনালোকক দেখাইছোঁ। কুইনজনী চাওকচোন কেনেকৈ নাচি আছে, এয়া ধুনীয়াকৈ নাচি আছে। ধুনীয়াকৈ নাচি আছে, দেখাইছোঁ সম্পূৰ্ণ দেই। কুইনজনীয়ে পূৰা নাচি আছে। এইজনী ফুলপাহ আৰু এপাহ ফুলি আছে, দেখাম দেই। টৰ্চটো এইফালে মাৰি দিওঁ বেটা। সম্পূৰ্ণ ফুলি হোৱাগৈ নাই, 9টা 10টা বজাত সম্পূৰ্ণ হ'বগৈ। দেখাই দিয়া। এই কুইনজনী কি ধুনীয়াকৈ নাচি আছে। ধুনীয়া কুইনজনী নাচি আছে। কেইবাটাও কলি মাৰি আছে, কিন্তু সম্পূৰ্ণ এই দুপাহে ফুলিছে। সম্পূৰ্ণ ফুলজোপা গতি এয়া হ'ল দেই। আজি পিছদিনাখনি এনেকুৱা হ'ল, মৰহি গ'ল ফুলজোপা। এদিনে থাকে ফুলজোপা। ৰ'দ পাই ফুলবিলাক ইমান বেয়া হৈ গৈছিলে, মানে এতিয়া বৰষুণ দিলত মানে ফুলখিনি অকণমান তত পাইছে আৰু দুজাক বৰষুণ পাইছে। ভিতৰত থকা ফুলবোৰ উলিয়াই দিছে। একদম অৱস্থা বেয়া হৈ গৈছিলে ফুলবিলাক। সেইটো বহি যাব আকৌ, সেইটো গধুৰ নহয় হেৰিটো, ৰ'দ পাই বহি যাব। এই মনি প্লেণ্ট বাৰু টানি দিছোঁ, ইমান বৰষুণ পোৱাকৈ। এই মুখতে থব পাৰিলি নে? এই মুখতে থব কৰিলোঁ, এই কৰি থব পাৰিলি নে? কামত লগাই দিছোঁ পূৰা। লৈছিলে খালি চুটি চুটিকৈ। আজি মোৰ মনটো ইমানেই ভাল লাগিছে। শিৱসাগৰ জিলাৰ অন্তৰ্গত ডিগ্ৰীপুখুৰী ৱাৰিয়ৰ্ছ আঞ্চলিক সমিতিখনৰ লগত কাম কৰি সঁচাকৈ বহুতেই ভাল লাগিছে। আমাৰ সমিতিখন গঠন কৰা বৰ বেছিদিন হোৱা নাই, 2 মাহমানেই হৈছে। আমাৰ সমিতিখনত থকা প্ৰত্যেকগৰাকী মহিলাই
আগ্ৰহ দেখি সঁচাকৈ ভাল লাগিছে, সঁচাকৈ শলাগ ল'বলগীয়া। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি এনেদৰেই সকলোৱে ভালদৰে মিলা প্ৰীতিৰে কাম কৰি যাব পাৰোঁ, ৰাইজৰ মাজলৈ আগবাঢ়ি যাব পাৰোঁ, তাৰে আপোনালোকে আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ। চাফাই অভিযান চলি আছে ঈদৰ কাৰণে। এই মছজিদলৈ সোমোৱা ৰাস্তাকেইটা পূৰা মানে বোলে জংঘল হৈ আছে। আমাৰ সকলোৱে লগ লাগি চাফাই কৰি আছে এয়া, যাতে মছজিদলৈ আহিবলৈ অকণমান সুবিধা হয় মানুহবিলাকৰ। পূৰা চাফা হৈ গৈছে আৰু অলপ বাকী আছে মছজিদলৈ যিডোখৰ সোমোৱা ৰাস্তাটো অকণমান বাকী আছেগৈ। মহিলাসকলে পূৰা চাফা কামত ব্যস্ত, অলপমান আছেগৈ আৰু। বহুত ধুনীয়াকৈ চাফা কৰিছে যে, একদম 80% চাফাই কৰি দিলে। ভিডিঅ' কৰি দিব কৈছে, যিমান জংঘল আছিলে কাটি খতম। এতিয়া এইবাৰহে আমাৰ ঈদ লাগিব ভালকৈ নগাকৈ। মই ভিডিঅ' কৰিব গ'লে মই ভিডিঅ' কৰি দিছোঁ দেই, ফটো মাৰি দিম নেকি? হয় নি? তুমি কেম্প যাবা নি? অঁ মাইনা, মাইনা কেম্প যাবা নি? ক'ত যাবা? বৰদালৰ কাম নাই। ৰৈ আছে এগৰাকী দেই। কাৰ ফোন উঠিছেনে? উঠিলে উঠিলে। সকলোকে নমস্কাৰ জনাইছোঁ। আজি লিগিৰি পুখুৰী ৱাৰিছ আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমাৰ লিগিৰি পুখুৰী নতুন মছজিদত ঈদ উপলক্ষে আজি আমাৰ আঞ্চলিক সমিতিৰ মহিলাসকলে আজি আমি একেলগে হৈ ওলাই আহিলোঁ। আহি আমি অকণমান এই মছজিদলৈ যোৱা পথটি অলপ আমি চাফাই অভিযান চলালোঁ আৰু কাম কৰি ভাল লাগিলে। আজি সকলোৱে মিলিজুলি আমি কৰিলোঁ আৰু এনেকৈ ৰাইজৰ সেৱা কৰিব পালে আমাৰ ভাল লাগে। আগলৈও যাতে আমি এনেদৰে কাম কৰি আগবাঢ়ি যাওঁ, তাৰ বাবে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। আৰু আপোনালোকক মই বিশেষ অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এই চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু বিহু খাবলৈ আহিব দেই, আৰু ঈদ খাব আহিব দেই, ক'বলৈ পাহৰিছিলে। নিমন্ত্ৰণ দিছোঁ।